ভালে আছে ধৰ তো আজি আপোনালোকৰ কিবা আৰু যে ভিডিঅ' লৈ আহিছোঁ এইটো ভিডিঅ' কমেডি নহয় তো থাম্বনেলটো দেখি ধৰিব পাৰিছে নিশ্চয় কিহৰ ভিডিঅ' এইটো ভিডিঅ'তে টেকনিকেল ভিডিঅ' বুলি ক'লে ভুল নহয় কাৰণ আমি এই ভিডিঅ'টিত আজি ক'বলৈ যাম ফ্লুডস্কোপৰ বিষয়ে ধৰক ফ্লুডস্কোপ ফ্লুডস্কোপেৰে কি কৰিব পাৰি তো সেই আৰু ভিডিঅ'টি চালে গম পাব তো আৰু ক'ত কিনিব পৰা যায় কেনেকৈ পৰা যায় তো চাওক প্লিজ ভিডিঅ'টি চাওক আৰু ভিডিঅ'টি আপোনালোকৰ যিমান পাৰোঁ বুজাবলৈ চেষ্টা কৰিম ফ্লুডস্কোপৰ বিষয়ে যদিও ভুল ক্ষমা কৰি দিব তো মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ম ফ্লুডস্কোপৰ বিষয়ে তো ভিডিঅ'টি আৰম্ভ কৰি শেষলৈ যাওক অকণো স্কিপ নকৰিব প্লিজ শেষলৈ চাওক প্লিজ তো এইটোৱে মানে কি গম পাইছে চাগে ফ্লুডস্কোপ তো কি ফ্লুডস্কোপ বাৰু জানিবলৈ আমি এই বস্তুটো প্ৰথমতে আনবক্সিং কৰি লওঁ নে কি কোৱা তো আনবক্সিং মানে কি ধৰ পেকেজটো ফাৰ্ষ্ট এটা চিচা থাকে এইটো অলপ ফাটিছে তো এইটো আনিবলৈ মোটামুটি 6 মাহ মান হ'ল তো আজি এনে বাৰু মোৰ আনবক্সিং আগতে হৈ গৈছে তো আজি আপোনালোকৰ আগত এনেই এবাৰ আনবক্সিং কৰি দেখাইছোঁ তো এয়া দেখিছে অলপ ফাটিছে ইয়াৰ আগত তো পৰিছিল পৰি পেলাই ফাটিছে আৰু মেইন হৈছে এইটো ইয়াতে আছে ফ্লুডস্কোপ এয়া চাওক ফ্লুডস্কোপ ইনষ্ট্ৰুমেণ্টছ ম্যানুফ্যাকচাৰ্ড ৱৰ্ল্ড ৱাইড তো বস্তুটো সান ফ্ৰান্সিস্কোৰ পৰা আহিছে আমি যোৱা বছৰ আগষ্ট মাহতো আমাক মংগলৈ মানে কি আমাৰ ধৰ্মীয় ঠাই মংগলৈ কলেজত নি আমাৰ স্কুলৰ পৰা নি পেলাই আমাক দিছিল আমি ফ্ৰীতে পাইছোঁ কিন্তু এই বস্তুটো কিনিব গ'লে বহুত দাম প্ৰায় 6-7 মান দাম হ'ব বাৰু ক'ৰ পৰা কিনিব পাৰি আপোনালোকক মই গোটেই ডিটেইলছ দিম তো চাওক বাৰু আমিনো তাতে গৈ কি শিকিলোঁ বা কেনেদৰে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে তো শিকাম ফ্লুডস্কোপৰ বিষয়ে তো আৰু মেইন পেকেজটো এতিয়া আনবক্সিং কৰি দিওঁ নে কি কোৱা বন্ধুসকল তো ওলাইছোঁ ইয়াতে আছে ফ্লুডস্কোপৰ সকলো ইনষ্ট্ৰুমেণ্টছ মানে ক'বলৈ গ'লে এই দেখি এটা পেঞ্চিল বক্সৰ দৰে দেখি কিন্তু এইটো এটা সাধাৰণ পেঞ্চিল বক্স নহয় ইয়াতে ফ্লুডস্কোপৰ সকলো আছে তো বাৰু মই খুলি দিছোঁ এইটো তো কেমেৰাটো অলপ আগুৱাই লৈ আহিবা তো দেখিছে মানে আমাক তাতে এইখন মেনু মানে কি এইখন দিছে ইয়াতে ধৰ ইন্ট্ৰডাকশ্যন দিয়া আছে কেনেদৰে কৰিব লাগে আৰু মানে আপোনালোকক বুজিব বাৰু তো এনেদৰে বহুত সকলো বস্তু পাৰ্ট কৰি আমাক তাতে শিকাইছিলে ছাৰহঁতে তো কৰি মিলি মানে এইটো বস্তু বনাব লাগে লাষ্টত এনেকুৱা হৈ যায় তো ইয়াতে এইটোৰে আপোনালোকে ফ্লুডস্কোপ চেক কৰিব নোৱাৰিব ইয়াতো আপোনালোকে লেন্স খুৱাব লাগিব ইয়াতে লেন্স আছে ইয়াতে 6-7খন মান আমাক লেন্স দিছে লেন্স মানে এই আইনাৰ দৰে এয়া দিছে ইয়াতে ফ্লুডস্কোপ মানে মই পুকিহে আছো আপোনালোকতো ধৰিব পৰা নাই চাগে কেনেদৰে পৰীক্ষা কৰিব পাৰি ইয়াতে এটা লাইট আছে লাইটটো জ্বলাই দিছো তো ইয়াতে লাইটটো এনেদৰে ফিটিং কৰিব লাগে নিশ্চয় দেখিছে লাইটটো এনেদৰে ফিটিং কৰিব লাগে তো লাইটটো বন্ধ কৰি দিছো বাৰু এতিয়া তো আৰু এইটো পেঞ্চিল তো এইডাল চেপনাৰ ইয়াৰে কাৰণে ফ্লুডস্কোপত কি পৰীক্ষা কৰিব পাৰি এতিয়া আপোনালোকক ভালদৰে কৈছোঁ ধৰক এটি ফুলৰ পাত বা গছৰে পাত তো সেই গছৰ পাতটি ধৰ আপোনালোকে গছৰ পাতটি চাব পাৰে কিন্তু এই গছৰ পাতটিনো কেনেদৰে গঠিত মানে ভিতৰত যে পত্ৰ ৰন্ধ কিবা কিবি শুনিছে কমেই বিজ্ঞানত সেইবোৰ ধৰক অতি সূক্ষ্মভাৱে চাব পাৰি আপোনালোকক বাৰু মই পৰীক্ষা কৰি কেমেৰাত কেইটামান দেখুৱাই দিম তো চাওক বাৰু এইটো কিয় দিছে তাৰমানে আমাৰ এই গ্লাছত এই বস্তুবোৰ এনেদৰে আনিব লাগে পুৰা তাৰমানে গ্লাছখনত বেলেগ তাত যাব নোৱাৰে তাত জ্বলে বস্তুটো আমাৰ আনচাকচেছফুল হয় বা ভালদৰে আমি দেখা নাপাওঁ তো এইবোৰে পুৰা সাৱধানভাৱে কৰিব লাগে টেপ দিছে বুম টেপ ডাঙৰ টেপ দিছিল কিন্তু পৰীক্ষা কৰি আৰু এনেই আৰু সকলো বস্তুবোৰ পৰীক্ষা কৰি চাওঁ ধৰক তাৰ পিপিৰা এটা মাৰিছোঁ সেইটো চাওঁ সেইটোৰ ভিতৰত কিনো আছে তাৰমানে সকলো বস্তু তাৰমানে একদম প্ৰেক্টিকেলি চাব পাৰিব ভাবিছোঁ আপোনালোকে বাৰু যদি কিনে তো চাব পাৰিব বাৰু দেখাই দিছোঁ এতিয়া আপোনালোকক মই মেইন বস্তু তো কেঞ্চি এয়া দিছে পানী ইয়াত পানী ল'ব লাগিব পানী মানে কি পানী এনেই ল'ব নালাগে যদি আপোনালোকে পানী চাব খুজিছে পানীটোত কিবা অনুজীৱ আছে নেকি বা পানীটো বিশুদ্ধ হয়নে আমাৰ খোৱাৰ বাবে তো এনেদৰে এয়া পৰীক্ষা পানীটো আনিলে ইয়াৰে পানীটো আনি আপোনালোকে এই লেন্সত দিব লাগিব এই লেন্সত ইয়াতে দি পেলাই টেপ মাৰা আছে বাৰু আমাৰ ইয়াতে এই যদিও টেপ মাৰা নাথাকে আমাক টেপটো এইকাৰণে দিছে তো টেপ মাৰি লৈ ইয়াতে আমি এইফালে সোমাই দিব লাগিব এইফালে
এনেদৰে সোমাই দি ফেলে তাৰপিছত লাইটটো ইয়াতে ফিটিং কৰি দি আমি এনেদৰে চাব পাৰোঁ চাই ফেলে ইয়াৰে কণ্ট্ৰল কৰিব পাৰি দেখিলে লাগে এইবোৰ কাগজ কিনো কৰিব পাৰি সেনেকুৱা লাগে দেখিলে কিন্তু বহুত কৰিব পাৰি কাগজত জুম কৰা আপোনালোক বাৰু মোবাইলেৰে কেইটামান ফটো তুলি মই এতিয়া তুলসী পাত এটা পৰীক্ষা কৰিবলৈ ওলাইছোঁ তো দেখাই দিম তুলসী পাতৰ ভিতৰত কিনো থাকে বাৰু অলপ বাৰু এইখিনি মই ফিটিং কৰি লৈছোঁ তো এই যে তুলসী পাত দেখিছে অলপ জুম কৰি দিবা তো তুলসী পাত গোটেইটো নালাগে একদম অকণমান এটা পিপিৰা এটামান দিলে হ'ব এইখিনি দেখিছে এইখিনিৰ পৰা আপোনালোকে কি কি দেখিব পাৰে মই দেখাই আছো বাৰু এই লেন্সখনত বাৰু বহুত লেন্স আছে এইবোৰত কিবা কিবি ফিটিং কৰা আছে হা এই ইয়াতে কি আছে আৰ্টাৰী সেকশনছ তো শিকিয়া কিবা আৰু চাগে ইংলিছত লিখা আছে বাৰু তো কিবা এইটো তো টেপটি এনেদৰে ল'ব লাগে তো দেখিলে মই টেপেৰে তুলসী পাতৰ পৰা অলপ কাটি আনি ইয়াতে হেৰিটো লগাই দিলোঁ তো অলপ জুম কৰি দেখুৱাই লেন্সখনত কেনেকুৱা ধৰণৰ তুলসী পাতটো লগা হৈছে দেখিছে নিশ্চয় তো এতিয়া এইখন টেপ লাগি ধৰিছে তো লেন্সখনে ইয়াৰে দুটা মাজত ফাঁক থাকে ইয়াৰে সোমাই দিব লাগিব তো এই লেন্সখনে ইয়াতে ভিডিঅ' আপোনালোকে দেখিছে অলপ আগুৱাই দিব দেখিছে এই ইয়াৰ চুম্বকৰ দৰে এটা বস্তু চুম্বক নহয় বাৰু এনেদৰে বহুত সৰু চাৰ্কৰ দৰে বস্তু থাকে সেইবোৰ আমি ফিটিং কৰিব লাগে ষ্টিকাৰ টাইপৰ কিন্তু বেলেগ বস্তু হৈ যায় তাৰমানে ফিটিং কৰাৰ পিছত আপোনালোকে বাৰু চাব পাৰে যদি আপোনালোকে ব্যৱহাৰ কৰিব খোজে এনেদৰে লৈছোঁ লৈ পেলাই ইয়াতে এইটো চুম্বক এইটো লাগি ধৰিব এতিয়া চাওক লাগি ধৰিলে বস্তুটো মই এনেকৈ চাব পাৰোঁ এনেকৈ চাব পাৰিলে কিন্তু আমি স্পষ্টভাৱে দেখা নাপাওঁ সেইবাবে আমাক লাইটটো দিছে এই লাইটটো ব্যৱহাৰ কৰিলে পুৰা স্পষ্টকৈ দেখা যায় বস্তুটো লাইটটো বাৰু লাইটটো এনে কিন্তু আমাক তাতে কাগজ এখন মাৰি ল'ব দিছে এনেকৈ কাৰণ এই লাইটৰ পোহৰটো আমাৰ চকুত পোনপটীয়াকৈ পৰে চকুৰ অনিষ্ট হ'ব পাৰে তো সেই কাগজখন মাৰি ল'লে আৰু কোনো চকু বেয়া হোৱাৰ চান্স নাথাকে তো এতিয়া মই চাইছোঁ আৰে বা আজি ফাৰ্ষ্ট চেক কৰি লৈছিলোঁ কিবাটো কেনেকুৱা আহে আপোনালোক বাৰু মই ফটো স্ক্ৰীনত দি দিছোঁ চাব চাইডত ৱাও তো এনেদৰে চেক কৰে তুলসী পাতটো মই চালোঁ বৰ্তমান স্ক্ৰীনত চাওক আপোনালোকে এইখন ফটোখন নিশ্চয় দেখিছে তো হৈ গ'ল বাৰু আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে কমেণ্ট কৰি দিব মই আৰু দেখুৱাবলৈ চেষ্টা কৰিম আৰু এটা কথা কৈছিলোঁ ক'ত কেনেদৰে কিনিব পাৰি সেইটো আপোনালোকে আমাজন বা ফ্লিপকাৰ্টত ফ্লোডস্কোপ বুলি চাৰ্চ কৰিব তাতে দামটো নিশ্চয় ৬,০০০ টকা হ'ব তাতে অৰ্ডাৰ ডেলিভাৰী হ'ব বাৰু আপোনালোকে তাৰ পৰা কিনিব পাৰিব এনেই আমি তাতে চাইছিলোঁ হয়তো দাম বাৰু এতিয়া ঠিকেই যাতে এনেদৰে সঠিকভাৱে ক'ব নোৱাৰিম কিন্তু আপোনালোকে ফিক্স এইটো অনলাইনত কিনিব পাৰিব কাৰণ এনেই এইটো আমাৰ আমেৰিকাৰ সান ফ্ৰান্সিস্কোৰ পৰা আহিছিলে আপোনালোকৰ তাৰ পৰা আহিব কিন্তু ডেলিভাৰী হিচাপত আপোনালোকৰ
দি যাব আৰু এনেকুৱা বস্তু ধৰক বস্তুবোৰ অৰ্ডাৰ কৰে যেনেকৈ আহে তেনেদৰে আহিব তো এইখিনিয়ে বাৰু মই এতিয়া এইটো থৈ দিওঁ আৰু কি ক'ম বাৰু লাষ্টত তো ভিডিঅ'টি শেষ কৰিলোঁ আৰু যদি ভাল লাগিছে ভিডিঅ'টি প্লিজ লাইক কৰক তো জানিছে প্ৰথম টেকনিকেল ভিডিঅ' আৰু যদি এনেকুৱা টেকনিকেল ভিডিঅ'বোৰ লাগে প্লিজ কমেণ্ট কৰি দিয়ক আৰু মোৰ চেনেলটি প্লিজ শ্বেয়াৰ কৰক তো লাষ্টলি আপোনালোকক এটা কথা কৈছোঁ এই কৰোণা ভাইৰাছৰ পৰা অলপ বিৰত থাকক প্লিজ কৰোণা ভাইৰাছে কেনেদৰে ক্ষতি কৰিব পাৰে দেখিছে তো আজি এই কমেডি ভিডিঅ' আমাৰ হোষ্টিং হ'ব বুলি লাভ কৰিছোঁ